তো মোৰ ভাই ভনীসকল এইটো ভিডিঅ'ত আমি তাৰমানে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ স্কিল টেষ্টৰ যিখন চিলেবাছ তাৰমানে আপোনালোকে যদি ফাৰ্ষ্ট পেজটো ক্লিয়াৰ কৰে দেন আপোনালোকৰ স্কিল টেষ্ট হ'ব ন চ' এই স্কিল টেষ্টৰ যিখন চিলেবাছ আছে সেইখন আমি ইয়াত আলোচনা কৰিম তাৰ আগতে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টোত লাইক কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি আগন্তুক এক্সামবিলাকৰ কাৰণে মানে 50,000 পোষ্ট বা DME বা APSC এনেকুৱা এক্সামৰ কাৰণে যদি নোটছবিলাক লাগে ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে সেই লিংকটোত ক্লিক কৰি এই এক্সামৰ নোটছবিলাক আপোনালোকে লৈ ল'ব পাৰে চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো ফাৰ্ষ্ট চাওক HSLC এণ্ড HSS LC ইন ছায়েন্স এই দুয়োটা লেভেলৰ যি আছে মানে মই গ্ৰেড 3ৰ কথা কৈছোঁ গ্ৰেড 4ৰ যিহেতু হোৱাই নাই এতিয়ালৈ গ্ৰেড 3 এক্সামৰ কাৰণে এইখন হৈছে চিলেবাছ আৰু চিলেবাছত আমি মেইনলি ধৰক ইয়াত আমি ডিগ্ৰী উইথ কম্পিউটাৰ যিটো আছে সেইটো আলোচনা নকৰোঁ আমি HSLC আৰু ডাইৰেক্ট বেচেলাৰ ডিগ্ৰী যিটো আছে সেই দুখন চিলেবাছে ইয়াত আলোচনা কৰিম মানে HSLC লেভেলৰ আৰু ডিগ্ৰী উইদাউট কম্পিউটাৰ লেভেলৰ যিখন গ্ৰেড 3 পষ্ট আছে সেইখনে ইয়াত আলোচনা কৰিম তো ফাৰ্ষ্ট চাব কি চাব লাগিব HSLC এণ্ড HSLC ইন ছায়েন্সত আপোনালোকে ফাৰ্ষ্ট কি চাব লাগিব মেইন বস্তুটো হৈছে MS Word Excel PowerPoint তেনেকুৱা আৰু ইমেইলটো সকলোৱে জনাটো দৰকাৰ চ' MS Wordত কি থাকিব ডকুমেণ্ট ক্ৰিয়েশ্যন ইয়াত মেইনলি ডকুমেণ্ট ক্ৰিয়েশ্যন মিনছ কি আপোনালোকক ধৰক এখন ডকুমেণ্ট বনাব দিব জাষ্ট লাইক এখন ধৰক এপ্লিকেশ্যন আপোনালোকক টাইপ কৰিব দিব বা কাৰোবাৰ ধৰক ৰেজিউমে এখন বায়'ডাটা এখন টাইপ কৰিব দিব তেনেকুৱা লাষ্ট ইয়াৰ এনেকুৱাই হৈছিল বেছি আপোনাৰ হাৰ্ড লেভেলৰ অহা নাছিল MS Wordত দেন আহিলে আপোনাৰ বেছিক ফৰ্মেটিং এই বেছিক ফৰ্মেটিংটোত কি আহি যাব চাব এটা তাৰমানে পেৰেগ্ৰাফ এটা দিয়া আছে জাষ্ট মই এটা এক্সাম্পল দিছোঁ মই যদি আপোনালোকক লাগে মই ইয়াৰ ওপৰত ভিডিঅ' বনাবও পাৰোঁ কিন্তু যদি লাগে যেন কমেণ্ট বক্সত জনাই দিব মই ট্ৰাই কৰিম বনাব চ' এটা দিয়া আছে পেৰেগ্ৰাফ এটা দিয়া আছে সেই পেৰেগ্ৰাফটো ধৰক আপোনালোকৰ বেলেগ এটা ফৰ্মেটত আছে লাইক কেলিব্ৰিট আছে বা তাহোমাত আছে মানে এইবিলাক ধৰক ফণ্ট এইবিলাক তাৰমানে ৱৰ্ডৰ এইটোক ধৰক আপোনাক টাইমছ নিউ ৰোমানত কৰিব দিব তেনেকুৱা জাষ্ট মই এক্সাম্পল এটা দিছোঁ বেলেগো আহিব পাৰে তাতকৈ এডিটিং লাইক কিবা এটা ডকুমেণ্টছ এখন দিয়া আছে তাৰ পৰা আপোনালোকে এই বস্তুখিনি এডিট কৰি উলিয়াব লাগে ধৰক মেইনলিতো লেটাৰ চেটাৰে দিয়ে বোলে লেটাৰ এখন দিয়া আছে লেটাৰৰ পৰা এই বস্তুখিনি ইৰেজ কৰিব লাগে বা এইখিনি বস্তু লাগে আমাক অনলি তেনেকুৱা ধৰণৰ এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং ছাপ'জ এটা পেৰেগ্ৰাফ এটা এনেকৈ দিয়া আছে এনেকৈ এইটো এলাইনমেণ্টটো মিলি আপোনালোকক মাজত আনিব দিব জাষ্ট ইয়াত থাকে ন জাষ্টিফাই আৰু কিবা কানি থাকে আপুনি ধৰক জাষ্টিফাই কৰি মাজলৈ লৈ আহিল অহাৰ পিছত সেইটো কি কৰিব দিব প্ৰিণ্ট কৰিব দিব বেছিক তাৰমানে বেছিকখিনি তেনেকুৱা সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব এতিয়া চাম আমি চিলেবাছ ফৰ MS Excel এইটো HSLC লেভেলৰ বেছিক ফাংচনেলিটিজ অফ এক্সেল মানে কি মেইনলি যিবিলাক এক্সেলৰ বেছিক বস্তু আছে এক্সেলৰ বেছিক বস্তু কি টেবুল বনোৱা মানে প্লাছ কৰা মাইনাছ কৰা সেইখিনি আৰু VLOOKUP HLOOKUP এইবিলাক ডিগ্ৰী উইথ কম্পিউটাৰতহে লাগিব কিন্তু ইয়াত HSLC লেভেলটোত নালাগে চ' বেছিক ফাংচনেলিটি অফ এক্সেল বেছিক ফৰ্মুলা যিবিলাক আৰু বেছিক ফৰ্মুলা আছে প্লাছ মাইনাছ পূৰণ হৰণ এনেকুৱা আৰু এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং তাৰপিছত ধৰক এলাইনমেণ্টটো কেনেকৈ মিলাব আপোনালোকে ধৰক এখন টেবুল এখন আছে এনেকুৱা হৈ আছে মই জাষ্ট এক্সাম্পল দিছোঁ এইখন ধৰক এইকেইটা বহলাব দিব অলপ এই ডাঙৰ কৰিব লাগিব এনেকুৱা জাষ্ট এক্সাম্পল আৰু এনেকুৱা আহিব পাৰে নহয় এনেকুৱাই আহিব বেলেগ নাহে আৰু চাব এইবাৰ চিলেবাছ ফৰ MS PowerPoint ডকুমেণ্ট ক্ৰিয়েশ্যন লাষ্ট ইয়াৰ কেনেকুৱা আহিছিল মই কৈ আছোঁ ধৰক 5টামান বস্তুৰ নাম দিয়া আছে লাইক ধৰক আপোনাৰ ঘৰৰ বস্তু আলু বিলাহী এইফালে ধৰক থাকিল গাজৰ এনেকৈ 4-5টা বস্তুৰ নাম দিয়া আছে আৰু এইটোত আপোনালোকে কি কৰিব দিছে এইকেইটা চিৰিয়েলি বহাব দিছে মানে 1 নম্বৰত আপোনালোকক আলু লিখিব লাগিব 2 নম্বৰত গাজৰ 3 নম্বৰত বিলাহী জাষ্ট এনেকুৱা ধৰণৰে এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং আৰু তাৰপিছত এইটো কি কৰিব লাগিব প্ৰিণ্ট কৰিব লাগিব পাৱাৰ পইণ্টত এনেকুৱা হয় ধৰক পাৱাৰ পইণ্টখন এনেকৈ থাকে নহয় এতিয়া 1 নম্বৰত তাৰমানে আলু লিখিলে 2 নম্বৰত গাজৰ 3 নম্বৰত বিলাহী জাষ্ট লাইক ডেট এনেকুৱাই আহে তাৰপিছত চাব বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ যিটো আছে সেইটোৰ কাৰণে অলপ লেভেলটো অলপ হাৰ্ড হৈ যায় আমি সেইটো পিছত আলোচনা কৰিম সেইকাৰণে এতিয়া বেচেলাৰ ডিগ্ৰী চাব
ফাৰ্ষ্টটো থাকিল চিলেবাছ ফৰ MS Word ৱৰ্ডত কি আহিব সেই চেম আৰু আৰে ইয়াৰ ফাৰ্ষ্টটো থাকিব ধৰক ডকুমেণ্ট ক্ৰিয়েশ্যন এই চেম অলপ আগতে যি ক'লোঁ MS ৱৰ্ডত কি আহে মেইনলি ডকুমেণ্টছ ক্ৰিয়েশ্যনটো আহে আপোনালোকক যদি নোটছবিলাক লাগে ডেছক্ৰিপশ্যনৰ লিংকটোত ক্লিক কৰি লৈ ল'ব পাৰে তো ফাৰ্ষ্ট ডকুমেণ্ট ক্ৰিয়েশ্যন ডকুমেণ্ট এখন বনাব দিব বায়'ডাটা এখন টাইপ কৰিব দিব এনেকুৱা আৰু বেলেগ তাতকৈ হাৰ্ড নাই ফৰ্মেটিং ডকুমেণ্ট তাৰপিছত ডকুমেণ্টখন আপোনালোকক ফৰ্মেটিং কৰিব দিব মানে এই যিখন আপুনি বায়'ডাটা লিখিলে তাত এটা ৱৰ্ড ধৰক ডাঙৰ হাতৰ কৰি দিব লাগে বা এটা ৱৰ্ড ধৰক টাইমছ নিউ ৰোমান কৰি দিব লাগে তেনেকুৱা টেবুল ক্ৰিয়েশ্যন এণ্ড এডিটিং MS Excelতো সকলোৱে টেবুল ক্ৰিয়েট কৰিব জানে কিন্তু MS Wordতো আপোনালোকক কৰাটো কৰিব লাগিব এনেকুৱা ধৰণৰ তাৰমানে এইবিলাক শিকি থৈ দিব আৰু এই যে মই জাষ্ট থুলমূলকৈ আপোনালোকক কৈ আছোঁ কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব ইয়াতকৈ বেলেগো আহিব পাৰে এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং তাৰপিছত আপোনালোকে এলাইনমেণ্টটো মিলাই Ctrl+P মাৰি বা ডাইৰেক্ট প্ৰিণ্টত গৈ প্ৰিণ্ট কৰি দিব পাৰে সেনেকুৱা ধৰণৰ প্ৰিণ্ট কৰি দেখাবতো লাগিবই কাৰণ লাষ্ট ইয়াৰ আহিছিলে নাই চিলেবাছ ফৰ MS Excel ইণ্টাৰমিডিয়েট লেভেল ফৰ্মেটিং ইণ্টাৰমিডিয়েট ফৰ্মুলা কণ্ডিশ্যনেল মেথছ এণ্ড ভেলিডেশ্যন এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং চাব এইখিনিত অলপ মানে বেচেলাৰ ডিগ্ৰীত অলপ HSLC লেভেলতকৈ হাৰ্ড হৈ যায় তাত চাব প্লাছ মাইনাছ পূৰণ হৰণ চালে হ'লে ইয়াত ধৰক আপোনালোকক পাৰ্চেণ্টেজ উলিয়াবও দিব পাৰে বা ধৰক কেতিয়াবা ডিগ্ৰী উলিয়াবও দিব পাৰে ডিগ্ৰী উলিয়াবতো নিদিয়ে কাৰণ এইটো অলপ বহুত হাৰ্ড হৈ যায় এইটো নিদিব বাৰু তেনেকুৱা ধৰণৰ মেথছ এণ্ড ভেলিডেশ্যনটোতো থাকে প্লাছ মাইনাছ পূৰণ হৰণ ইয়াত ধৰক পাৰ্চেণ্টেজটো আপোনালোকে এড কৰি দিয়ক বা তেনেকুৱা আৰু এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং তাৰপিছত ধৰক গোটেইটোৰ এলাইনমেণ্ট মিলাই আপোনালোকে প্ৰিণ্ট কৰি দিব লাগিব মানে ধৰক 10টা আপোনাক বস্তু দিব সেই বস্তুত এটাত ধৰক 5 টকাকৈ দাম বাৰু মই ভালকৈ সেইটো পিছত বুজাই দিম আৰু ইয়াত জাষ্ট মই আপোনালোকক চিলেবাছখন কৈ আছোঁ এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং তাৰপিছত আহিল MS পাৱাৰ পইণ্টতো হৈছে আৰু ডকুমেণ্ট এখন বনাব লাগিব ধৰক মই যি ক'লোঁ আলু দালি পিঁয়াজ অলপ শুনাত কমেডি টাইপ লাগে কিন্তু সেনেকুৱা ধৰণৰ আহে লাষ্ট ইয়াত ধৰক এনেকুৱা আহিছিল নেকি কিবা ক্লাছৰুমত থকা 5টা বস্তুৰ নাম লিখি তাত ধৰক সেইটো 1 2 3 কৰা মানে চিৰিয়েলি সজোৱা তাৰপিছত এটা ৰঙা কৰা আলু লিখা ৱৰ্ডটো ৰঙা কৰা বিলাহী লিখাটো সেউজীয়া কৰা এনেকুৱা ধৰণৰ আহিছিল কিবা তাৰপিছত কি কৰিব লাগিব প্ৰিণ্ট আউট এলাইনমেণ্ট এণ্ড দেন প্ৰিণ্ট আউট এইখিনিয়ে ধৰক আপোনালোকৰ থিলমূল চিলেবাছ সকলোৱে চেনেলটো এতিয়া আৰু ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো লাইক কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি এনে ধৰণৰ মানে চিলেবাছ বস্তুখিনি যদি কাভাৰ হোৱাকৈ ভিডিঅ' লাগে মোক কৈ দিব মই বাৰু বনাব চেষ্টা কৰিম আৰু নোটছখিনি লাগিলে ডেছক্ৰিপশ্যনৰ লিংকত ক্লিক কৰি লৈ ল'ব ধন্যবাদ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব